জীৱন পোৱা মানুহে জীৱনটো যাপন কৰিবই লাগিব। সেয়াই হ'ল জীৱনৰ দাবী। আৰু জীৱনটো যাপন কৰাৰ একমাত্ৰ আহিলা হ'ল কাম। কাৰণ একমাত্ৰ কৰ্মইহে মানুহৰ জীৱনটোক সাৰ্থক কৰি ৰাখে। তোমাৰ জয় উল্লাসৰ সময়ত অজস্ৰ মানুহ পাবা তোমাৰ ওচৰত। কিন্তু মনত ৰাখিবা, সেই জয়যাত্ৰাৰ আৰম্ভণি তুমি এদিন অকলেই কৰিছিলা। কাৰণ যিকোনো এটা ভাল কামৰ আৰম্ভণি কৰাৰ দায়িত্ব তোমাৰেই। বাকীখিনি সময়ৰ হাতত এৰি দিয়া। কেতিয়াবা জীৱনলৈ এনে কিছুমান মুহূৰ্ত আহে, এনে লাগে যে শান্তিৰে জীয়াই থকাৰ এটা প্ৰধান উপায় হ'ল নিজৰ পৰা যেন পলাই থকা। কাৰণ সম্পূৰ্ণ নিৰ্জনতা আৰু নীৰৱতাৰ মাজত নিজৰ মুখামুখি হোৱা মানেই জীৱনৰ অৰ্থ আৰু উদ্দেশ্য সম্পৰ্কে নানা জটিল প্ৰশ্নৰ মুখামুখি হোৱা। জীৱনৰ ভাল বেয়া সকলো অভিজ্ঞতাৰে অসাৰতা আৰু ক্ষণস্থায়িত্ব উপলব্ধি কৰা। মাজে মাজে মৃত্যুৰ দুৰাগত পদধ্বনি শুনি গোপনে আতংকিত হোৱা। Men needs escape as he needs food and deep sleep.